গুড মৰ্নিং গাইজ, মই আজি আছোঁ দুধনৈ হিৰ' ডিলাৰত আৰু ইয়াতে কম ডাউন পে'মেণ্টত গাড়ী দিয়া হৈ আছে। আপোনালোকে আহক আৰু লৈ যাওক। এইবিলাক স্কুটি যদি আপোনাৰ চিভিল ভাল তেতিয়াহ'লে 15,000 ওলাই যাব পাৰিব, 15,000 লৈ যাব পাৰিব। আৰু এইগিলা স্কুটি 15,000 পৰা 20,000 দিয়া হয়। এইগিলা বাইক লৈ যাওক। গ্লেমাৰ কি মডেল লাগে আপোনালোকক এল হেডলাইট আছে এইবিলাক। সেইটো হৈছে গ্লেমাৰ, সেইটো স্প্লেণ্ডাৰ ধুনীয়া কালাৰ, মানে গ্লেমাৰ এক্স আছে। সব কালাৰৰ বাইক স্কুটি পাই যাব। মাত্ৰ ল' ডাউন পে'মেণ্ট 15,000 পৰা 20,000 টকা দিলে হৈ যাব। এইগিলা জুম 125 মাত্ৰ 15,000 ওলাব। এইগিলা 15,000 ওলাই যাব। এইগিলা 15,000 ওলাব। 15,000 পৰা 20,000 আনিলে হৈ গ'ল। এইগিলা ওলাই যাব আৰামছে। আৰু এইফালে আছে কালাৰ 15,000 পৰা যদি 20,000 আপোনাৰ চিভিল ভাল 700+, তেতিয়াহ'লে ওলাই যাব। ল' ডাউন পে'মেণ্ট চলি আছে আমাৰ তাতে, আৰু লগতে এটা হেলমেট ফ্ৰী আৰু পেট্ৰল ফ্ৰী। বিহু ল' ডাউন পে'মেণ্ট কম ইণ্টাৰেষ্টত ওলাই যাব। বাইক আছে, এক্সট্ৰিম আছে, 125 চব আছে। আৰু হিৰ'ৰ বাইক কি লাগে আহি যাব।